অসমৰ গাঁওসমূহত গঢ়ি তোলা হ'ব নৈশ বিদ্যালয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ পিছত স্কুল অংগনবাড়ীৰ কেন্দ্ৰত হ'ব নাইট স্কুল। আৰু এই টপিকটোৰ ওপৰত 3 পৰা 4 মিনিট আপোনালোকক জনাম সবিশেষ যে এই নাইট স্কুল বা নৈশ স্কুল কি, বিদ্যালয় কি, ইয়াত কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰিব আৰু শিক্ষকসকলক কেনেদৰে নিযুক্তি দিয়া হ'ব, শিক্ষকসকলৰ স্যালাৰি কিমানখিনি হ'ব, কেনেকৈ দিব আৰু ইয়াৰ নিযুক্তি প্ৰক্ৰিয়া কেনেদৰে হ'ব। এইটো এটা স্কিম অসম চৰকাৰে লৈ আহিছে আৰু এইটো কেবিনেটৰ এতিয়াও ডিটেইলছভাৱে অহা নাই, কিন্তু আহিলে আপোনালোকক জনাই দিম। আৰু এই ইমান ধুনীয়া এটা স্কিম হাতত লোৱাৰ কাৰণে মই অন্তৰৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ হ'ল ইমান ধুনীয়া এটা ইনিচিয়েটিভ লৈছে, স্কিম লৈছে হাতত, যাৰ ফলত আমাৰ স্পেচিয়েলি গাঁও অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে উপকৃত হ'ব যে ইয়াৰ মাধ্যমত ফ্ৰী অফ কষ্ট ষ্টুডেণ্টবিলাকে পঢ়া শুনা কৰিব পাৰিব আৰু আমাৰ শৈক্ষিক দিশত উন্নতি হ'ব। ইয়াত আপোনালোকে দেখা পাইছে পেপাৰ কাটিং মই লৈছোঁ। ইয়াত কি দিছে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ পিছত স্কুল অংগনবাড়ী কেন্দ্ৰত হ'ব নাইট স্কুল। that 2026ত যিবিলাক কেণ্ডিডেটে মেট্ৰিকৰ পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকে যেতিয়া 10ৰ ফাইনেল ফৰ্ম ফিল আপ হৈ যাব তেতিয়া স্কুলবিলাকত ক্লাছ পাতি ইমান নহয় বা সিলেবাছ অলপ থাকি যায় বা কিছুমান কনচেপ্ট ক্লিয়াৰ নহয়, যাৰ ফলত তেওঁলোকে এই 3-4 মাহ ফৰ্ম ফিল আপৰ পিছৰ পৰা আৰম্ভ কৰি ফাইনেল এক্সামলৈকে 3-4 মাহ তেওঁলোকে কিন্তু পঢ়া শুনা কৰাত বহুত প্ৰব্লেম ফেচ কৰে। সেয়ে এই ছাত্ৰ ছাত্ৰীসকলক সহায়ৰ কাৰণে কি কৰিছে, আমাৰ অসম চৰকাৰে এটা স্কিম লৈছে য'ত স্পষ্টকৰত কোৱা হৈছে যে মেট্ৰিক পৰীক্ষা 4 মাহৰ বাবে পঢ়ুৱাব পাৰিব শিক্ষিত ল'ৰা ছোৱালীয়ে। 4-5 বছৰ ইয়াত 4-5 বছৰৰ ভিতৰত উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ব্যয় কৰা হ'ব 8 কোটি টকা। এইখিনি ইয়াত লিখিছে আৰু ইয়াতে আৰু নেক্সট পেজতো ইয়াত 13 পেজতো বহুতখিনি ডিটেইলছ দিছে, কিন্তু মই কম সময়ৰ ভিতৰত গোটেইখিনি পঢ়ি দিলে বেছি টাইম লাগিব। কম সময়ৰ ভিতৰত মই আপোনালোকক বুজাই দিম যে প্ৰতিখন গাঁৱতে অক্টোবৰ মাহৰ পৰা এইটো ৰিক্ৰুইটমেণ্ট বা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব, কাৰণ সেই সময়ত ফৰ্ম ফিল আপ হয় আৰু ফৰ্ম ফিল আপ হোৱাৰ পিছত প্ৰতিখন গাঁৱতে অংগনবাড়ী বা স্কুলবিলাকত নাইট স্কুল খোলা হ'ব, য'ত সন্ধিয়া 6টাৰ পৰা ৰাতি 9টালৈকে 3 ঘণ্টা ইহঁতক এই কেণ্ডিডেটবিলাকক পাঠদান কৰা হ'ব। আৰু পাঠদান কৰাব এইখন গাঁৱৰে বাহিৰৰ পৰা নহয়, যি গাঁৱত স্থাপন কৰা হ'ব প্ৰতিখন গাঁৱতে হ'ব। আৰু সেই গাঁৱত উপস্থিত থকা যিবিলাকে হায়াৰ এডুকেটেড পাৰ্চন আছে, অৰ্থাৎ গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেট কৰা যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে কিন্তু ইয়াত পাঠদান কৰাব আৰু তেওঁলোককো এটা স্যালাৰি দিয়া হ'ব। আৰু প্ৰতিটো কেণ্ডিডেট অৰ্থাৎ প্ৰতিজন ছাত্ৰকে ইয়াত দিয়া আছে, ইয়াৰ বাবে প্ৰতিজন মেট্ৰিকৰ প্ৰাৰ্থী 300 টকাকৈ প্ৰদান কৰা হ'ব। প্ৰতিজন ছাত্ৰ ছাত্ৰীক 300 টকাকৈ মান্থলি দিয়া হ'ব। লগতে শিক্ষকসকলে যিবিলাকে ইয়াত অধ্যয়ন কৰাব তেওঁলোককো পাঠদান কৰাব, তেওঁলোককো কিন্তু এটা স্যালাৰি দিয়া হ'ব। কিন্তু স্যালাৰি কিমানখিনি হ'ব এইখিনিতো কিন্তু এতিয়ালৈকে স্পষ্ট কোনো নিৰ্দেশনা অহা নাই, কিন্তু যেতিয়াই আহিব আপোনালোকক জনাই দিম। কেনেকৈ এপ্লিকেশ্যন কৰিব, কেনেকৈ জবটো পাব গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব। আৰু এইটো এটা স্কিম কিমান দিনৰ কাৰণে হ'ব এইটো এতিয়ালৈকে নিৰ্দেশনা অহা নাই কিমান দিন থাকিব, কিন্তু আশা কৰোঁ আমি অনুৰোধ জনাম চৰকাৰক যে এইটো একদম পাৰ্মানেণ্ট কৰি দিব লাগে। কাৰণ আমাৰ গাঁৱলীয়া অঞ্চলৰ যিবিলাক ল'ৰা ছোৱালী আছে ইহঁতে শৈক্ষিক দিশত বিভিন্ন ধৰণৰ বিভাগত পৰে, আফটাৰ ফৰ্ম ফিল আপ বা পৰীক্ষাৰ আগে ইহঁতৰ গাইড কম হয়, গতিকে গাইড কৰাৰ ব্যৱস্থা ইয়াত মাধ্যমত এটা কৰিছে। বহুত ধন্যবাদ থাকিল, কাৰণ ইয়াৰ মাধ্যমত ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব। আৰু আপোনালোকে এই ক্ষেত্ৰত ইয়াৰ স্যালাৰি কিমানখিনি হ'ব, লগতে ৰিক্ৰুইটমেণ্ট কেনেকৈ হ'ব, কোনবিলাক প্ৰাৰ্থীয়ে ইয়াত পাব, এই ডিটেইলছভাৱে গাঁৱৰ ল'ৰা ছোৱালীবিলাকে পাব। কিন্তু ইয়াৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছ বা নিযুক্তি কাক দিব, কেনেকৈ দিব, স্যালাৰি কিমান হ'ব এইখিনি নিৰ্দেশনা অহা নাই। যেতিয়াই কেবিনেটে সিদ্ধান্ত ল'ব আৰু এই বিষয়ত এটা নিৰ্দেশনা জাৰি কৰিব তেতিয়াই আপোনালোকক জনাই দিম। আৰু এই গোটেইখিনি আপডেট পোৱাৰ কাৰণে
গোটেইখিনি আপডেট পোৱাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে যিকোনো ধৰণৰ এনেকুৱা ইনফৰমেশ্যন নটিফিকেশ্যনছ বা জব এপ্লিকেশ্যনছ বা যিকোনো ধৰণৰ স্কুল ৰিলেটেড প্ৰব্লেম শৈক্ষিক দিশ উন্নয়নৰ কাৰণে আমি আপোনালোকৰ লগত সকলো সময়ত আছোঁ আৰু আপোনালোকক ইনফৰমেশ্যন দিয়াৰ কাৰণে আমি প্ৰস্তুত হৈ থাকোঁ গতিকে আপোনালোকে যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব